हेलो फ्रेंड्स, बहुत दिन बिरतिर पिছত মই যে আপোনালোকৰ সন্মুখত পনীৰৰ সাধাৰণভাৱে বনোৱা ৰেচিপিটো লৈ আহিছোঁ। আৰু মোক পনীৰৰ ৰেচিপিটো বনাবলৈ এইখিনি সামগ্ৰী লাগিব। এয়া পনীৰ সৰু সৰুকৈ কাটি লৈছোঁ আৰু বিলাহী দুটা লৈছোঁ, আদা নহৰু, পিঁয়াজ এটা লৈছোঁ, ডাঙৰ পিঁয়াজ, ধনিয়া পাত, এয়া তেজপাত আৰু এইটো আমুল ফ্ৰেছ ক্ৰীম এইটো লাগিব। আৰু মই লৈছোঁ পনীৰ বাটাৰ মছলা। আৰু আপোনালোক সকলোৱে এই ৰেচিপিটো বনাই খাব পাৰিব ঘৰত থকা সামগ্ৰীখিনিৰে, যিহেতু মই বনাইছোঁ। আৰু আপোনালোকে চাই চাওক, ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। আৰু এতিয়া মই কেৰাহী বহুৱাই দিলোঁ। কেৰাহীটো গৰম হ'লে মই ইয়াতে মিঠাতেল দি দিম। এতিয়া কেৰাহীটো যিহেতু গৰম হৈ গ'ল, মই দিলোঁ মিঠাতেল। এইটো খাটি সৰিয়হৰ তেল হয়। আৰু এতিয়া তেলখিনি যিহেতু গৰম হৈ গ'ল, মই দিলোঁ এতিয়া পিঁয়াজখিনি আৰু তাৰ লগতে দিলোঁ আদা নহৰুখিনিও। আৰু তাৰ লগতে এড কৰিলোঁ বিলাহীখিনিও। তাৰপিছত মই তাৰ লগত আৰু কেইটামান কাজু আৰু মগজু এড কৰিলোঁ। এইখিনি এতিয়া লৰাই থাকি অকণমান ফ্ৰাই কৰি লৈ মিক্সাৰ গ্ৰাইণ্ডাৰত মই এইখিনি পেষ্ট বনাই ল'ম। এতিয়া এইখিনি মই মিক্সাৰ গ্ৰাইণ্ডাৰত ধুনীয়া কৰি পেষ্ট বনাই ল'লোঁ আৰু চাইড কৰি ৰাখি দিলোঁ। আৰু মই এতিয়া সেই কেৰাহীটোতে অকণমান মিঠাতেল আছিলে যিহেতু, আৰু অকণমান মিঠাতেল এড কৰিলোঁ। তাৰপিছত আৰু ইয়াত এড কৰিলোঁ ডালচেনি, তাৰ লগত দুটা ইলাচিও দিলোঁ। আৰু এই তেলখিনিতে আৰু অকণমান গোটা জিৰাও দি দিলোঁ। আৰু যিখিনি পেষ্ট মই চাইড কৰি ৰাখি থৈ দিছিলোঁ সেইখিনিও ইয়াতে এড কৰি দিলোঁ এতিয়া। আৰু মই গোটেইখিনি মছলা ভালদৰে মিহলি কৰি লোৱাৰ পিছত ইয়াতে এড কৰিলোঁ তেজপাত আৰু তাৰ লগতে কেঁচা জলকীয়া 3টা দিলোঁ। আৰু দিলোঁ সোৱাদ অনুসৰি নিমখ, আৰু দিলোঁ মই জিৰা পাউডাৰ, তাৰপিছত দিলোঁ হালধি পাউডাৰ। আৰু এতিয়া এইখিনি লৰাই থাকোঁতে ধুনীয়া এটা গোন্ধ আহি গৈছে। তাৰমানে কি হ'ল, এতিয়া মোৰ দিব হৈ গ'ল পনীৰখিনি। আৰু পনীৰখিনি মই এনেকৈ কাটি থৈ দিছিলোঁ। পনীৰখিনি বহুৱাই দিয়াৰ পিছতে ভালদৰে গোটেইখিনি মিহলি কৰাই দিলোঁ। তাৰপিছত মই ইয়াত কৰিলোঁ পনীৰ মছলা। আৰু আপোনালোকৰ ঘৰত যদি পনীৰ মছলাটো আনি থোৱাই নাথাকে তেতিয়াহ'লে স্কিপ কৰিলেও কৰিব পাৰে, একো প্ৰব্লেম নাই। আৰু মই পনীৰৰ আঞ্জাখন অকণমান টেষ্ট কৰি চাই গম পালোঁ অকণমান নিমখ বেছি হৈছে মোৰ হিচাপত। মই যিহেতু নিমখ বহুত কম খাওঁ, আৰু নিমখখিনিনো কেনেকৈ অকণমান কম কৰিব পৰা যায় আঞ্জাখনত, সেই গতিকে এটা মই বুদ্ধি উলিয়ালোঁ। আৰু মই এইটো আটাৰ লাড্ডু বনাই ল'লোঁ। আৰু মোৰ যিখিনি আঞ্জাত নিমখ বেছি হৈছে সেইখিনি নিমখ এবজৰ্ব কৰিবৰ কাৰণে আটাৰ লাড্ডুটো ইয়াতে দি দিলোঁ। আৰু ইয়াৰ আটাৰ লাড্ডুটো অকণমান টাইম এনেকৈ ৰাখি থৈ দিলে হ'ল, ভালদৰে লৰাই থাকি, যেতিয়ালৈকে নিমখটো অকণমান কম হৈ নাযায়। আৰু এতিয়া চাওকচোন আটাৰ লাড্ডুটো কেনেকৈ টাইট হৈ গৈছে। আৰু যদি কেতিয়াবা আপোনালোকৰ আঞ্জাত বহুত বেছিয়ে খাব নোৱাৰা নিমখ হয়, তেতিয়াহ'লে 4-5টা এনেকৈ লাড্ডু লৈ চাৰিওফালে এনেকৈ দি দিব। আৰু মোৰ আঞ্জাখনত খাব পৰা ধৰণৰে নিমখ হৈছিলে, কিন্তু মই বহুত নিমখ কম খাওঁ, সেইকাৰণে মই এটা লাড্ডুৱে দি দিলোঁ এনেকৈ। এতিয়া নিমখখিনি যিহেতু এবজৰ্ব কৰি ল'লে এটা লাড্ডুটোৱে, এতিয়া এটা লাড্ডুটো উঠাই থৈ দিলোঁ। আৰু মোৰ এতিয়া পনীৰৰ আঞ্জাখন হ'বৰ হৈ গ'ল, যিহেতু মই আমুলৰ ফ্ৰেছ ক্ৰীমটো ইয়াতে এড কৰিলোঁ। আৰু ক্ৰীমখিনি ফ্ৰিজত ৰাখি থোৱাৰ কাৰণে ড্ৰাই হৈ গৈছে। আৰু মোৰ চাওঁতে পনীৰৰ আঞ্জাখন খাব পৰা হৈ গ'ল। আৰু শেষত আঞ্জাখন নামাই থৈ ওপৰত ধনিয়াৰ পাত এড কৰিলোঁ। আৰু আজি মোৰ ষ্টাইলত বনোৱা পনীৰৰ ৰেচিপি এইটোৱে আছিলে। আৰু এতিয়া বেটাই ফিডবেক দি আছে আপোনালোকক কেনেকুৱা হৈছে পনীৰৰ আঞ্জাখন। আৰু এয়া বেটাই পনীৰ, আৰু ইয়াতে আছে ঘুগনি বনাই দিছিলোঁ, আৰু এয়া পৰঠা। এতিয়া বেটাই খাই কৈ আছে কেনেকুৱা হৈছে পনীৰখিনি। ये गया मेरे मुंह में। কেনেকুৱা হৈছে? টেষ্টি হৈছে ন? তে মই ফিডবেক এটা পাই গ'লোঁ। मजा आइছে। মজা হৈছে ন? হেল্ল' ফ্ৰেণ্ডছ, আপোনালোকে গমেই পালে মোৰ বেটাই খাই ক'লে নিজে বহুত টেষ্টি হৈছে বোলে পনীৰৰ আঞ্জাখন। আৰু ইয়াৰ পৰঠাও খাইছে তাৰ লগত সি। আৰু মই মটৰৰ ঘুগনি বনাই দিছিলোঁ অকণমান। Please like Narzi Lifestyle. Thank you.